নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অল টিপছ 2.0 MG ইউটিউব চেনেললৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই পলিক্ৰল চিৰাপৰ বিষয়ে আলোচনা কৰিম। পলিক্ৰল চিৰাপটো কি বেমাৰত ব্যৱহাৰ কৰা হয়, কম্পজিশ্যন, ছাইড ইফেক্ট, MRP আদি বিষয়ে মই সম্পূৰ্ণকৈ জনাই আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক ৰিকুৱেষ্ট জনাওঁ, যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। বন্ধুসকল, পলিক্ৰল চিৰাপটো 200 ml পেক হয় আৰু ইয়াৰ মূল্য হ'ল 115 টকা। আপোনালোকে যিকোনো মেডিকেল ষ্ট'ৰত পাই যাব আৰু ইয়াৰ কোম্পানীটোৰ নাম হ'ল পিৰামেল হেল্থ কেয়াৰ লিমিটেড। বন্ধুসকল, পলিক্ৰল চিৰাপত থকা কণ্টেণ্টসমূহ হ'ল ইয়াতে এলুমিনিয়াম হাইড্ৰক্সাইড, ডাইমিথিকন আৰু মেগনেছিয়াম হাইড্ৰক্সাইড আছে। পলিক্ৰল চিৰাপটো যিসকল লোকৰ গেছ, এচিডিটি, হাৰ্টবাৰ্ণৰ প্ৰব্লেম আছে সেইসকল ৰোগীয়ে ব্যৱহাৰ কৰিব পাৰে। বন্ধুসকল, যিসকল লোকৰ পেট ফুলি থাকে, পেটত বিষায়, জ্বলন ভাৱ হয়, এনেকুৱা কণ্ডিশ্যনত আপোনালোকে এই চিৰাপটো ব্যৱহাৰ কৰিব পাৰে। ইয়াত থকা এলুমিনিয়াম হাইড্ৰক্সাইডে এণ্টিচিডৰ কাম কৰে, পেটত থকা এচিডসমূহ দূৰ কৰাৰ কাৰণে সহায় কৰে। ডাইমিথিকনে পেট ফুলি থকা, পেটত বিষালে, পেটত যিকোনো ধৰণৰ যন্ত্ৰণাসমূহ দূৰ কৰাত সহায় কৰে। বন্ধুসকল, ইয়াত থকা মেগনেছিয়াম হাইড্ৰক্সাইডে শৰীৰত পানীৰ পৰিমাণ বৃদ্ধি কৰে আৰু পেটত যিকোনো ধৰণৰ অম্ল দূৰ কৰাৰ কাৰণে সহায় কৰে। তো বন্ধুসকল, এই চিৰাপটো আপোনালোকে 10 ml খোৱাৰ পিছত দিনত দুবাৰকৈ খাব আৰু এই চিৰাপটো ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ অলপ চলপ ছাইড ইফেক্ট হ'ব পাৰে, যেনেকৈ আপোনাৰ বমিৰ ভাৱ, মূৰ ঘূৰোৱা আদি হ'ব পাৰে। তো এনেকুৱা কণ্ডিশ্যন হ'লে আপোনালোকে ডক্টৰৰ ওচৰলৈ যাব আৰু এই চিৰাপটো ব্যৱহাৰ কৰিবলৈ বন্ধ কৰিব। বন্ধুসকল, যিসকল লোকে অতিৰিক্ত গেছত ভুগি আছে, গেছ একেবাৰে নকমে, পেট ফুলি থাকে, খাদ্য খাবলৈ নাপায়, আপোনালোকে এই চিৰাপটো ব্যৱহাৰ কৰক, নিশ্চয় আৰাম পাব। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমান আছিল। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰিব আৰু কিবা জানিবলগীয়া থাকিলে আপোনালোকে কমেণ্ট কৰি জনাব। ধন্যবাদ।